দে তেরি শালা পয়সা পাতি 1 টাকাও নহয় আজি কি করা যায় এখানে মক্কেল সকলো পাওয়া নাই হ্যাঁ টেনশনও কথা ফোন করো তার পুরো মাল থাকে টেনশন এই মাত্র তোর কথাই ভাবি আছিলো জানা রে তোকে ফোন করেছিল কারণ কি ডাঙৰ কথা এটা আছে কি নতুনকে এটা আপি পঠাইছো এটা লৰচা ৰে আজি জন্মদিন তাকে পাৰ্টি এটা দিম বুলি ভাবিছিলো কিন্তু পইচা নাই পইচা নহ'লে কেনেকৈ পাৰ্টি কৰিবি তাকে একদম পইচা নহ'লে কি কৰো টেনচন 500 টকা এটা দিয়ে নেবি তোর থাকে একা পয়সা 5 টকা এটা নাই আৰু 500 টকা দিওঁ হে তেৰিকা হে টেনচন হে দিয়ে চাদা মই এই নগেনতা বেলৈছো তই এইগিলাখন ক'লে বেয়া লাগে তোৰ লগ হকি নহয় মই হে লগ নহয় আৰু কচোন তোৰ যদি আজি মোক 500 টকা দিওঁ না মোৰ ব্ৰেকআপ হ'ব তই জানো নাই বন্ধুক হেল্প কৰিব পাৰিলে কাল ভাল লাগে কচোন নহয় 500 টকা দিয়ে নাকচিলি কৰিব দে তোমাক কালি ৰাতিপুৱাই দিম বুলি কৈছো না মই মেচিন মই 500 টকা উলিয়াই দিম মই মেচিন নেদেখো কৰবি দে পইচা নাই তই কি বিশ্বাস এটা আপি এমান দিনৰ মূৰত 500 কিটো যাব জানানে তইও কথা কেম্বা কৰাই সূৰ্য জ্বলি আছে মিছা কথা কম 500 টকা দূৰৰ কথা 5 টকা নাই দুখী হৈ গৈছে জানানে দিয়ে 500 টকা দিয়ে তোৰ গতি কি মোৰ গতি আকাশ ৰাতিপুৱাই দিম তোক বিদ্যা হ'ব কালি হ'ব ৰাতিপুৱা দিবি বুজি পাইছো মই বিবেক লাগি তোৰ পইচা ৰাখিব লাগব আছে জানো যা ক'ত পেলাও তোক মই তই এতিয়া চাচোন চাপ কৰি চাচোন নাছে কে তই ক'ত পইচা পালি তই দিছোন দিয়ে মই এনে কম এতিয়া 500 টকা বিশ্বাস কৰিব নোৱাৰা মোক 500 টকা এটা নহয় মোক বিশ্বাস নকৰা 500 টকা এটা আছে বিশ্বাস কৰো মই বিশ্বাস আছে মাই দিছে গাছ দিতে আনিছে সিলিন্ডাৰ আনি মই তাকে যাই আছো মই কালি ৰাতিপুৱাই দিম বুলি কৈছো না তোক এই হগনি কিবা চাগে হান লাগে তাকে আনি যাই আছো মই কালি ৰাতিপুৱাই দিম বুলি কৈছো না তোৰ মা কসম কৈছো মই একদম কালি ৰাতিপুৱাই পাবি তই সিলিন্ডাৰ আনি যাই 500 টকা উলো 500 টকা তুই আছে তই বিশ্বাস কিয় নকৰাচোন এখানে এত যদি বেলেগ আছে হ'ব দে ঐ সুবিধা সিলিন্ডাৰ আনি যামে মই কালি কেনে তোমাৰ দিম বুলি কৈছো না নাই এই বন্ধু কেনে সুবিধা It's the motherfucking Eagle Double G. এই সুগীতার মে বসে দিবি তুই মাই এই গাড়ি আলাই ৰ সিলিন্ডাৰ কালি আনি ৰাতিপুৱা আনি দিম গাড়ি আলাই মই কি কৰো এই সুবিধা পইচা কোপা খালি পইচা দি আছে মোৰ টকা পইচা আছে গাড়ি আলাই মই কি কৰো পইচা দি সিলিন্ডাৰ আনি দি সুবিধা খালাই মোক লোক পালি মই সোনকালে রিসিভ নকরে মাছ কই কি বুঝে কবে রাখছি বসে তো জের কথা কি ফালতু চলছে
পালিতো ধৰব নেথাৰ হজৰি গুচি যাম এই যোগিতা ফোনটো ৰিচিভ কৰে জুবিদা এ পোছাটো কি করলি এই শালা এই ফোনডাল রিসিভ তো করে এ জুবিদা টেনশন ই শালা ই ফোন করবা নেরবো পোষা গিতে নেদলিও শালা কি করা যায় বাদ দিয়া এ জুবিদা কেবিল পয়সাটো না পয়সাটো না কিমান দিন করলি দিম দিম এ বাবা দিম দিম এ মাই সিলিন্ডার সুধি আছে রে এ বাবা তই সদায় ফোন কৰি আছে মই গম পাইছোঁ বুজিছে না এইকেইদিন মই সময় পোৱা নাই তো নাম্বার কিয় ব্লকত থৈছে মোৰ পইচাটো বাবা দিম মই তই চিন্তা নকৰিবি নে 500 টকাৰ কাৰণে ইমান টেনশ্যন কালি তোক ৰাতিপুৱাই 500 টকা ঘৰত দি থৈ আহিম তই চিন্তা নকৰিবি মই 500 টকা কালি ৰাতিপুৱাই দি থৈ আহিম বুজিছ নাই তই টেনশ্যন তই মই ভাই নহয় তই ভাই নহয় কিবা কথা মই বেয়া পাওঁ একদম কালি ৰাতিপুৱাই পাবি তো কেপি নাখাওঁ নাই তই খা নাই কালি ৰাতিপুৱা পাবি তই দিছই নাথাকে চাওঁ চাওঁ দি কিবা আছে যদি নাথাকে আৰু কালি ৰাতিপুৱা পাবি তই মাই গালি দি আছে কিন্তু পাব লাগিব বাবা ৰাতিপুৱা পাবি দে 500 টকাটো হাও ই মৰাণ নহয় আকা বাটে চাতে ধৰিব ধৰিল ভাই সন্মান খেদাবই ই মোৰ এক পইচাটো নেদলি নহ'ব কি কৰা যায় দেখা যাব যি হ'ব হ'ব আৰু পইচা নাই মোৰ তাত নেৰিবা 500 টকা নাই 1 টকা নাই তেৰিকা বিদ্যা হ'ব ৰাতিপুৱাই দিম তোক মই দিছোন নাই থাকি দিলো তেৰিকা দিনা 500 টকা ফটকে দিছোন ৰ চাবা লাগব সেই তই জিতে দিতে হতা দিছোন দি এই 500 আছে জাননে হ'ব দি দিছোন দি ঐ তই চিন্তা নকৰিবি তোক ৰাতিপুৱাই কালি দি দিম বুজিছ নাই বিল খান আজি হৈ যাব লাগে 2 লাখ টকাৰ বিল যদি 2 লাখ টকা পাওঁ তোক 500 টকা কে 100 টকা বক্সিছ দিম বুজিছ নাই ঐ কালি পাই যাবি চিন্তা নকৰিবি তো টেনশ্যন নলবি হ'ব কালি দিবি পইচা নাতে মই সুইচাইড নকৰি হলেও মৰিম মই আজি ঘৰত পইচাকে যাবে আজি যদি মই ঘৰত পইচা নহাকে মোক মায়ে আজি কোনডাল পৰে জুবিদা টেনশ্যন মোৰ 2 লাখ টকা ফাঁচি আছে 2 লাখ টকা 500 টকা যদি তই দেখা আসব তোর গাড়ির আগত সুইসাইড কৰি মৰি কি 500 টকাৰ কাৰণে মৰে দিম যা কালি মাই মোক কি কৈছি তই জানা তই কালি ৰাতিপুৱা দিম বুলি কৈছ নাই মোৰ মাত দেখছে কিছি কালি ৰাতিপুৱা দিম আজি জিবে লাগব তই মই সুইসাইড কৰিম কেনে কৰে কেনে কৰে ই সৰু চলি দৰে কি ভেন ভেনে দাঁড়া সৰু চলি
মোক 500 টকা দি মোক 500 যাব দিয়ে বাবা কালি দিম মই বলব সুইচাইড কেনে কৰে ইয়াই টেনচন উঠে বাবা উঠে কি বুলি ক'ব 500 টকা দি লাগব কালি ৰাতিপুৱা দিম বাবা আৰু কালি ৰাতিপুৱা দিম দে নালাগে মোক মই চেনে দিলো হলি মই একটু উঠাত নাই মই উঠাত নাই কৰিব ধৰলে আকৌ ইয়াই এৰি কি কৰা যা 500 টকা দিলে মোৰ কেনে কৰি দি দিলা 100 টকা দিম হ'ব 100 টকা 500 টকা দিব 500 লাগবই মোক ইয়া কেনে কৰে আকা ইয়া না ওলাখনো ধৰলে ওই এই দেটো দি মোক বডিত তাতে 500 টকা এই লো হ্যালো হ'ব দি এই হ'ব দে এই 500 টাকা তো কালে জীবন বরবাদ হয়ে গেছে জানা না তুই এই 500 টাকা তো কালে ভাই তিন দিন ভাত দিয়া নাই কত গালি খালো তুই মই পয়সা নুবি রে দে ও এইটা বডি ও যোগিদা 500 টকা তো কি হল নমস্কাৰ আমাৰ চেনেলটোৱে 6000 ছাবস্ক্ৰাইবাৰ পাৰ কৰিলে আপোনালোকৰ মৰম চেনেহ আমাক এনেকৈ দি থাকিব আৰু আমি নতুনকৈ এটি সিৰিজ আৰম্ভ কৰিছোঁ এইটো যোগিদা আৰু টেনচন নামেৰে সিৰিজটো আপোনালোকে চাব যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপুনিতো ছাবস্ক্ৰাইব কৰিছে লগৰ আপোনাৰ বন্ধু বান্ধৱী আপোনাৰ পৰিয়ালৰ সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ ক'ব এটা কথা এইজন মোৰ ভাইটি সৌৰভ ইহঁতে এটি নতুনকৈ চেনেল খুলিছে আছামিজ গোলমাল বুলি ভাল ধুনীয়া কমেডি ভিডিঅ' দি আছে আপোনালোকে ভিডিঅ'বোৰ চাব লাইক কৰিব কিবা ভাল বেয়া দেখিলে কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই কৈছোঁ শুনা এটা কাম কৰোঁ ইহঁতৰ যিটো চেনেলৰ লিংক আছে সেই চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত লিখি দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত যাব সিহঁতৰ লিংকটো চাব সেইটো লিংকটোত ক্লিক কৰিলে ইহঁতৰ চেনেলটো পাই যাব আৰু মোৰ ভিডিঅ'টোৰ তলৰ ফালেও এটা লগো আহি আছে ইহঁতৰ লগোটো সেইটো চাই লওক সেইটোত ক্লিক কৰিলেও ইহঁতৰ চেনেলটো পাই যাব চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব আমাৰটো ছাবস্ক্ৰাইব কৰিব ইহঁতৰটো ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে আগুৱাই যাম ঠিক আছে নমস্কাৰ